হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা অলপ সোনকালে উঠা হ'ল, ভাবিলোঁ অলপ চাইকেলকে চলাওঁ। গাঁৱৰ আমাৰ যথেষ্ট ধুনীয়া পৰিৱেশটো চাওক। এইফালে আপোনালোকে কি সুন্দৰ পৰিৱেশ, চাৰিওফালে চৰাই চিৰিকটিৰ মাত। তেনেকুৱা পৰিৱেশবিলাক ভাল লাগে, বিশেষকৈ যিহেতু এতিয়া বন্ধৰ দিন। উঠাটো দেৰিয়ে হয় প্ৰায়, কিন্তু আজি ভাবিলোঁ অলপ সোনকালে উঠি চাইকেল চলাওঁ, স্বাস্থ্যটো ভালে থাকিব। গতিকে আজি আপোনালোকক মই আমাৰ গাঁৱৰ পৰিৱেশ দেখাম, ভিডিঅ'টো চাই থাকক। এতিয়াৰ পৰাতো এইখনেই মোৰ লগৰী, ক'বলৈ গ'লে মোৰ জানে মানে। কৰোণাই আচলতে মানুহৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়াটোকে চেঞ্জ কৰি পেলালে। এতিয়া কথাবিলাক আগৰ দৰে ভাবিলে নহ'ব। দুটাকৈ বছৰ এনেই পাৰ হৈ যোৱাৰ নিচিনাই হ'ল, বিশেষকৈ আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে। এতিয়া নতুনকৈ চিন্তা কৰিব হ'ল। আশা কৰিছোঁ সোনকালে কৰোণা দূৰ হওক, ভাল সময়বোৰ ঘূৰি আহক, আকৌ যাতে আমি ভালদৰে কামত লাগিব পাৰোঁ। আচলতে চাইকেলটো সদায় চলাব লাগে। আমি বিশেষকৈ শাৰীৰিক পৰিশ্ৰম হোৱা কাম তেনেকৈ কৰা নহয়, গতিকে সুবিধা পালে ৰাতিপুৱা অন্ততঃ চাইকেলখন অলপ চলাব লাগে, স্বাস্থ্যটো ভালে থাকিব। আৰু এতিয়া যিহেতু এনেকুৱা এটা সময় আহি পৰিছে, মানুহৰ ইমিউনিটি যদি ষ্ট্ৰং নহয়, দিগদাৰে আছে। গতিকে চাইকেল চলাওক, মই আপোনালোকক কৈছোঁ। যদি সুবিধা পায়, পাৰিলে খোজ কাঢ়ক, নহ'লে দিনটোত 4-5 কিলোমিটাৰ হ'লেও চাইকেল চলাওক। এই যে ফিল্ডখন দেখিছে, এই ফিল্ডখনৰ লগত বহুত মেমৰি জড়িত হৈ আছে। আগতে সৰুতে আমি ইয়াতে খেলা ধূলা কৰিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ। ঘৰৰ পৰা পলাই আহি ক্ৰিকেট খেলিছিলোঁ, যাৰ কাৰণে ঘৰত বহুত গালি খাবলগীয়া হৈছিলে। গতিকে ফিল্ডখন দেখিলে এতিয়াও সেই পুৰণা দিনবোৰ মনত পৰে। এইখন আমাৰ ইয়াৰ নামদাং নৈ, বহুত ধুনীয়া ইয়াৰ পৰিৱেশটো। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এটা সুন্দৰ পৰিৱেশ, বিশেষকৈ ৰাতিপুৱা সময়ত বহুত ধুনীয়া লাগে। চাৰিওফালে চৰাই চিৰিকটি মাতবিলাকো আহি থাকে। এনেকুৱা এটা পৰিৱেশত খন্তেক সময় জিৰালে মনটো এনেই পবিত্ৰ লাগি যায়, শান্ত লাগি যায়। যিহেতু কৰোণাৰ এই সময়খিনিত মানুহৰ মনবিলাক যথেষ্ট নিগেটিভ হৈ গৈছিলে, মানুহৰ চিন্তাধাৰাবিলাক চেঞ্জ হৈ গৈছিলে। বহুতৰে আশা সপোনবিলাক যেন হেৰাই গৈছিলে, এনেকুৱা হৈছিলে। কিন্তু মইতো কওঁ, এইখিনি সময়ত নিৰাশ নহয়, নিজকে যিমান পাৰে পজিটিভ ৰাখিব লাগে। বেয়া দিন আহিবই, আৰু বেয়া দিনৰ পিছত নিশ্চিতকৈ ভাল দিন আহিব। গতিকে অলপ ধৈৰ্য ধৰাই ভাল, আৰু ধৈৰ্য ধৰি যিকেইদিন আছে ভালকৈ সাৱধানে ধৈৰ্য ধৰি চলিলেই হ'ল। আৰু বহু দিনৰ মূৰত চাইকেল চলাইছোঁ, সেয়ে ভাগৰ লাগিছে অলপ। একো নাই, লাহে লাহে আজিৰ পৰা ভাবিছোঁ এইটো অভ্যাস কৰিম। ৰাতিপুৱা লাহে লাহে অভ্যাস হৈ যাব আৰু। কিন্তু আজি যথেষ্ট ভাগৰ লাগিছে। ব'লক এতিয়া মই আমাৰ গাঁৱৰ বেলেগ পৰিৱেশ কিছুমান দেখাম আপোনালোকক। পানীটো মেইন দেই, যিমান পাৰে ঠাণ্ডা পানী খাবলৈ চেষ্টা কৰিব। ঠাণ্ডা পানী খালে দেহত এনাৰ্জিও বহুত বাঢ়ে। বিলত লাহেকৈ পদুম ফুলিবলৈ আৰম্ভ কৰিছে, আৰু এইফালে ডালভৰি সোণাৰু ফুলিছে। সময়ে আমাক বহুত কথা শিকাই যায়। আচলতে প্ৰতিটো সময় মানুহে সুন্দৰকৈ উপভোগ কৰিব লাগে। আজি কাইলৈ কৰিম, পৰহিলৈ কৰিম, এইটো ভবাৰ দিন আৰু গ'ল এতিয়া। যিটো সময় অতিকে জটিল যি দেখিছোঁ, গতিকে এইখিনি সময়ক প্ৰত্যাহ্বান জনাবলৈ হ'লে আমি প্ৰতিটো সময়ে আমি উপভোগ কৰিব লাগিব। প্ৰতিটো সময় নিজক ব্যস্ত ৰাখিব লাগিব, যিকোনো প্ৰকাৰে নহওক কিয়। আপুনি য'তেই নাথাকক কিয়, নিজৰ গাঁৱত থকাৰ মজাই সুকীয়া। আনৰ কথা নাজানো, মই কিন্তু নিজৰ গাঁওখনৰ মাজতেই বিচাৰি পাওঁ জীৱনৰ আটাইতকৈ সুখৰ মাদকতাখিনি। এই সেউজীয়াবোৰৰ মাজতেই যেন জীৱনটো বিলীন কৰি দিম। সেউজীয়া, মাথো চৌপাশে সেউজীয়া, গাঁৱৰ চৰাই চিৰিকটি মাত,
এইবিলাকৰ মাজতেই যেন সমস্ত সুখবিলাক লুকাই থাকে। সকলোৱে আচলতে ক'ব বিচাৰে নিজৰ গাঁওখনক ধুনীয়া বুলি, কিন্তু মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ গাঁওখন সঁচাকৈ ধুনীয়া। আপোনালোকে উপভোগ কৰিছে এখন, চাওক নিজে, সকলো সম্বলে আছে ইয়াত, প্ৰাকৃতিকগতভাৱেই হওক বা এয়া বিলত দেখিছে পদুম ফুলিবলৈ আৰম্ভ কৰিছে। যেতিয়া বাৰিষা হয় গোটেই বিলখন পদুমেৰে ভৰি পৰে, বৰ সুন্দৰ এটা পৰিৱেশ হয়। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ৰাতিপুৱাই যিহেতু চাইকেল চলাবলৈ ওলাই গৈছিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আপোনালোকক গাঁওখনৰ যিমান পাৰোঁ দেখুৱাওঁ পৰিৱেশটো। গতিকে আজিৰ পৰা ভাবিছোঁ ৰেগুলাৰ এটা ভিডিঅ' বনাম। যিহেতু নতুন, প্ৰথম কৰিছোঁ, বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, সেইবিলাক ক্ষমা কৰি দিব আৰু চেষ্টা কৰিম আগলৈ ভাল কৰিবলৈ। গতিকে আজিলৈ বাই বাই।